স্বৰ্গীয় অনুভূতি হৈ যায় নভবাকৈ নুবুজাকৈ যেন নীৰৱ মোদী আৰু সুস্মিতা সেন। এতিয়া আহিছো আচল কাহিনীলৈ। প্ৰেমত হেনো বিশ্বাস থাকিব লাগে। মানুহে কয় যদিহে ভাল পোৱাত বিশ্বাস থাকে তেন্তে সেই ভাল পোৱা শিলৰ ৰেখাৰ দৰে হয়। সেয়েহে তাইও তাত বিশ্বাস কৰিছিল। প্ৰথমে চিনাকি, তাৰপিছত ভাল পোৱা। এদিন দুদিনকৈ সেই ভাল পোৱা হ'লগৈ 3 বছৰীয়া আৰু অৱশেষত দুয়ো মন মেলিলে তুমি মই পৰা আমি হোৱাৰ। ছোৱালীজনীৰ নাম অনামিকা পাল, ঘৰ শিলচৰত। প্ৰেমিকৰ নাম বিশ্বজিৎ বিশ্বাস, ঘৰ লখিমপুৰত। পেছাত গাড়ী চালক বিশ্বজিৎ দাস। বিশ্বজিৎ দাসে ছোৱালীজনীক বিয়া কৰাম বুলি শিলচৰৰ পৰা পৰুৱাই লৈ আহিল লখিমপুৰলৈ। ছোৱালীজনীয়ে লগত লৈ আহিল গহনা আৰু খাচতীয়া টকা। বিয়া পাতিম, সুখৰ সংসাৰ গঢ়িম বুলি দুয়ো পালেহি গুৱাহাটী। গুৱাহাটীত 3 দিন থকাৰ পিছত বৃহস্পতিবাৰে নিশা দুয়ো ৰেলেৰে আহিল লখিমপুৰলৈ। লখিমপুৰ পোৱালৈ সকলো ঠিকেই আছিল, কিন্তু লখিমপুৰ পোৱাৰ পিছতেই প্ৰেমিক বিশ্বজিতে দেখুৱালে নিজৰ আচল স্বৰূপ। অনামিকাই ভবাই নাছিল বন্ধুৰ পৰা প্ৰেম আৰু তাৰ পিছত একেলগে সংসাৰ পাতিম বুলি তাইক পলুৱাই অনা বিশ্বজিতে যে এনে কৰিব পাৰে। সকলো শুনক অনামিকাৰ মুখেৰে। साथ आई थी सिलचर से पहले गुवाहाटी आई। गुवाहाटी फ्रेंड का नाम क्या है? विश्वजीत विश्वास। और मेरा नाम अनामिका पाल है। वैसे आरुषि बुलाते हैं। और क्या बोलो, मतलब हम लोग गुवाहाटी आए, 3 दिन वहाँ पे रहे। गुवाहाटी में मुझे बुखार था तो गुवाहाटी रहे। फिर हाँ, मुझे बुखार था तो हम गुवाहाटी पे रहे। तो गुवाहाटी पे रहने के बाद कितने तारीख को, कल 8 तारीख था ना। कल रात को हम ट्रेन में उठे, 11 शायद 15 को ट्रेन में उठे। और हाँ, दोनों उठे। और सुबह 6 बजे पहुँच गए। पहुँचने के बाद उसने, हाँ मतलब उसके एक फ्रेंड आया था या भाई आया था पता नहीं, उसने आके गाड़ी मतलब उसका बाइक देखे गया। उसके बाइक से हम लोग, हाँ क्या बोलते हैं उसको, मैंने देख, लालूक शायद, हाँ वहाँ से बोला 10 मिनट में आ रहा हूँ बोल के बैग भी ले गया। मेरा चेन था और मेरे बैग में मेरे पैसे भी थे 30,000। 30,000 से ज़्यादा ही होंगे। 35,000 लाई थी। उसमें से शायद 4,000 तो खर्चा हो गया। প্ৰেমিকাৰ সোণৰ চেইন আৰু টকাৰ বেগ লৈ এতিয়াই আহিম বুলি কোৱা বিশ্বজিৎ আৰু ঘূৰি নাহিল। সম্প্ৰতি হাৰমতি আৰক্ষীৰ আশ্ৰয়ত আছে অনামিকা পাল। ইমান বিশ্বাস কৰাৰ পিছতো সকলো শেষ হৈ গ'ল। গতিকে আপোনজনক নিৰ্বাচন কৰোঁতে সাৱধান হওক।